নমস্কাৰ স্বাগতম জনাইছো আসামিজ খেল কুইজলৈ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' ক্ৰিকেট কুইজ ভাগ 4 আজিৰ ক্ৰিকেট কুইজ ভাগ 4ত আপোনালোকলৈ লৈ আহিছো ক্ৰিকেটৰ ওপৰত 10টা অতি সহজ সৰল প্ৰশ্ন টেষ্ট ক্ৰিকেট ইতিহাসত বেটিং ক্ৰমৰ 1 নম্বৰৰ পৰা 11 নম্বৰ স্থানলৈ বেটিং কৰি পোৱা ভাৰতীয় ক্ৰিকেটাৰজন কোন উত্তৰ ভিনু মানকাৰ কোনটো ক্ৰিকেট দলে প্ৰথমবাৰ বিজয় হাজাৰে ট্ৰফি 2015 জয় হৈছিল উত্তৰ গুজৰাট ক্ৰিকেট বিশ্বকাপত কেতিয়াৰ পৰা থাৰ্ড আম্পায়াৰৰ দ্বাৰা নিৰ্ণয় দিয়া আৰম্ভ হৈছিল উত্তৰ 1992 চনৰ পৰা কিমান চনত ক্ৰিকেট বিশ্বকাপ ভাৰত পাকিস্তান আৰু শ্ৰীলংকাত হৈছিল উত্তৰ 1996 চনত প্ৰথম ক্ৰিকেট বিশ্বকাপ ফাইনেলত মেন অফ দ্য মেচ পোৱা ক্ৰিকেটাৰজন কোন ক্লাইভ লাইড কিমান চনত পাকিস্তানে প্ৰথম বিশ্বকাপ জিকিছিল 1992 চনত প্ৰথম ক্ৰিকেট বিশ্বকাপত কিমানটা দলে অংশগ্ৰহণ কৰিছিল উত্তৰ 8টা আৰ.পি. সিঙৰ সম্পূৰ্ণ নাম কি উত্তৰ ৰুদ্ৰ প্ৰতাপ সিং এদিনীয়া ক্ৰিকেটত 12,000 ৰান সম্পূৰ্ণ কৰাৰ লগতে 100ৰ ওপৰত উইকেট লোৱা ক্ৰিকেটাৰ দুজন কোন শচীন তেণ্ডুলকাৰ ভাৰত আৰু সনত জয়সূৰ্যা শ্ৰীলংকা টেষ্ট মেচত কোনে পোন প্ৰথমে 6 কোবাইছিল জুৱে ডালিং ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ